নমস্কাৰ আজিৰে আমাৰ অনুষ্ঠানত অসমৰ কুখ্যাত শিল্পী মিছ মায়াবিনী নমস্কাৰ মই এই পৰিমৰা চেনেলটোত আহি বহুত খুশি হলো তাৰ বাবে মোক মানে তুলিকাই মোক ট্ৰেইনিং ল'ব আহিছে বা মোক সাক্ষাৎকাৰ কৰিছে তাৰ বাবে মই অলপ সময় দিব পাৰিম কাৰণ মোৰ বহুত প্ৰগ্ৰাম আছে মই যাব লাগিব পিছে মায়াবিনী তোমাৰ এনে ধৰা চিনেমা তুমি কৰিছা আৰু তোমাৰ চিনেমা মই চাইছো ভাল লাগিছে এখন দুখন পিছে তুমি চিনেমা কৰিছা তোমাক মই এখন চিনেমা দেখা পালো বাকি চিনেমাত যে দেখা নাপালো কিয় সেইটো কাৰণে মই কি ক'ম প্ৰতিখন চিনেমাত বা চিৰিয়েলত ওলাম বুলিয়ে মানে আশা কৰিয়ে ওলাওঁ কিন্তু মানে কিহৰ কাৰণে এনেকুৱা হৈছে মই নিজেও নাজানো তথাপিও মানে চেষ্টা কৰিয়ে আছো চেষ্টা কৰি যদি মানে ভগৱানে চাই চকু মেলি তেতিয়াহ'লে নিশ্চয় আৰ্টিষ্ট হ'ম বুলি আশা কৰিছোঁ এতিয়া মোৰ আৰু অসমত থকাৰ ইচ্ছা নাই মই মুম্বাইতে যাম বুলি ভাবিছোঁ এখন নতুন তাৰমানে চিনেমা আৰম্ভ কৰিম তাতে যদি আৰু মই ছাকচেছ হওঁ তেতিয়াহ'লে মোৰ কথা নাই এতিয়া আৰু মই মানে বহুত নিজকে নিজে মানে দুখিত হেন পাইছোঁ পিছে তুমি মুম্বাইত কি চিনেমা কৰিবা কি কৰিমতো মই ভাবাই নাই কিন্তু মানে এখন কৰিম আৰু যি নহওক কিয় মানে যদি আৰু ওপৰৱালাই চাই সেইটোৱে মই মানে ভাবিছোঁ মানে কি ক'ম আৰু মোৰ লাইফটো মানে চিনেমা আৰ্টিষ্ট হ'ম বুলিয়ে তাৰমানে বহুত হেৰি কৰিলোঁ কিন্তু নোৱাৰিলোঁ পিছে তোমাৰ ঘৰৰ কথা কোৱাচোন ঘৰৰ মোৰ ফেমিলি ভালেই হাজবেণ্ড আছে বাচ্চা আছে সৰু তাৰ পাছত মা দেউতা মোৰ মানে পুৰা ফেমিলি আছে মই মানে চবতে সুখী কিন্তু এই চিনেমা জগতখনত মই মানে বহুত দুখিত সেইটোৰ কাৰণে মোৰ মানে ৰাতি হ'লে ভালকৈ টোপনি নাহে আৰু কি ক'ম আৰু মই মানে ভাবি চিন্তি মই মানে পাৰ নোপোৱা হৈ গ'লোঁ তথাপিও মানে আপুনি এইটো মানে পৰিমৰা চেনেলটোত মোক মাতি মই বহুত সুখী হৈছোঁ মাতাৰ বাবে পিছে তোমাৰ আমাৰ পৰিমৰা চেনেলটোত আহোঁতে তোমাৰ কিবা এটা সুখী ভাৱ ফিল হৈছেনে সেইটোতো হয়েই আপুনি যে মোক বিচাৰিছে বা মোক নিমন্ত্ৰণ কৰিছে তাৰ বাবে আৰু মই কি ক'ম মোৰ বহুত ভাল লাগিছে মোক যে মাতিছে মোক যে বিচাৰিছে মোক মানে চবেই বিচাৰে বা কথা কয় কিন্তু মোক মানে পিছত মোক মানে নিমন্ত্ৰণটো নকৰে মানে চবেই বিচাৰিবৰ কাৰণে হেৰি কৰে কিন্তু কিহৰ কাৰণে এনেকুৱা হৈছে মই ভাবি পোৱা নাই সিহঁত মানে কেনা লাগিছে বাৰু তোমাৰ হাজবেণ্ডৰ কথা কোৱাচোন ভালে কুশলে আছেনে মোৰ হাজবেণ্ড চাৰ্ভিচ কৰে এতিয়া মই ইয়াতে নাথাকোঁ অসমত আছোঁ কিন্তু মই এতিয়া নাথাকিবও পাৰোঁ পিছলৈ চাওঁ মোৰ বাচ্ছাটো সৰু হৈ আছে তাতে টাউন চহৰৰ কথাটো মানে বাচ্ছাটোকো লৈ কিনি মই একদম মুম্বাইলৈ যাম নেকি সেইটোৱে ভাবিছোঁ যদি আৰু চিনেমাখনত ভালকৈ মানে ষ্টাৰ্ট কৰিব পাৰোঁ বাৰু কি হয় দেখা যাওক আৰু কিবা সুধিবলগীয়া আছে যদি সোধক মোৰ তাৰমানে বেছি টাইম নাই পিছে তোমাৰ খবৰ বাতৰি মোৰ খবৰ বৰ্তমান ভাল হাজবেণ্ডৰ মানে ডিউটি চাৰ্ভিচ কৰে কাৰণে সেনেকৈ চলি আছোঁ চিনেমা জগতৰ পৰাও মানে পইচা পাওঁ পইচাটোতো আৰু পামেই ন তথাপিও মানে হেৰি কৰিব পৰা নাই মই পইচা একচুৱেলি মোক নালাগে মোক মানে এটা মোৰ নাম লাগে সেই নামটোৱে মই মানে কৰিব পৰা নাই সেইটো কাৰণে মই বৰ দুখিত মই এটা কথা শুনিছোঁ তোমাৰ যে তুমি ফিল্মত সোমোৱা নাই খালি কি তুমি ভিতৰতে সোমাই থাকা আৰু তোমাৰ বোলে তোমাৰ কাৰণে বহুত কিবা কমি তাতে ফিল কৰিছে হয় আৰু তোমাৰ তাৰমানে এটা হেৰি লাগে ফিল্মৰ শ্বুটিং বোলে ক'ৰবাত মাতি তোমাক খেদাই দিলে কিয় মই সেইটো শুনিছোঁ মানুহে কোনে কি কয় সেইটো মোক ইমান ইম্পৰ্টেণ্ট নহয় মই এটাই জানো যে মই ফিল্ম কৰিব গৈছোঁ
তাতে ভাল হয় বেয়া হয় সেইটো ডিৰেক্টৰে ক'ব। মানুহে কোৱাটো আপোনালোকেতো আৰু সকলো হয়তো আৰু কথাই বিচাৰি ফুৰে মোৰ বদনাম কৰিবৰ কাৰণে। আপোনালোকৰ পৰিমৰা চেনেলটোৰ কথা কোৱা নাই, কিন্তু বাকীবোৰ চেনেল আছে, সেইবোৰ চেনেলত তাৰমানে মোক মানে কমছে মানে ভাল হেৰিটো নকৰে, খালি মোৰ বদনামটোহে গায়। তথাপিও মই হাৰি নাযাওঁ, কিন্তু মই চিনেমা কৰিমেই, বুজিছেনে? আপোনালোকক পৰিমৰা চেনেলটোক মই কথা দিলোঁ, মই চিনেমা কৰি মই দেখাম। তোমাক বোলে গল্টি মাৰিও পেলাই দিছে, গল্টি মাৰি পেলাই দিয়াৰ কাৰণে আমি সেই পৰিমৰা চেনেলটোত মাতিছোঁ। গল্টিয়াই পেলাই দিয়া মানে তোমাক পৰিমৰা চেনেলত মাতিছোঁ। মানুহ সকলোৱেতো মোৰ বদনামটোৱে কয়, ভালটোনো কোনে কয়? ৰজাবিলাক যে প্ৰজাক পুহি আছে, প্ৰজাৰ কোনোবাই ৰজাক ভাল কথা কয় নেকি? নকয়। আৰু এনেকেই মানে মোকো মোৰ বিষয়ে বা সকলো মানে হেৰিবিলাকৰ বিষয়ে, আৰ্টিষ্টবিলাকৰ বিষয়ে তাৰমানে বেয়াটোৱে কয়। তথাপিও কিন্তু হাৰি যোৱা নাই আৰু হাৰি ভৱিষ্যতলৈও নাযাওঁ, সেইটোৱে মই মানে ভাবিছোঁ। আৰু পিছত কি হয় নাজানো। আৰু মোৰ বাচ্ছাটো লৈ পিনি মই নিশ্চয় এইবাৰ মই বেলেগ জেগালৈ যাম ভাবিছোঁ। তথাপিও আপোনালোকে বাৰু তুলিকা যিহেতুতে মোক মাতিছে আৰু মোৰ আগৰে ফ্ৰেণ্ড হয়, সেইটো কাৰণে মানে পৰিমৰা চেনেলটোত মানে তোমাৰ খাতিৰত আহিছে। এনেই কিন্তু মোৰ আহিবলৈ একদম ইচ্ছা নাই, তথাপিও মানে মাতিছে কাৰণে মোৰ বহুত ভাল লাগিছে, সেইখিনিয়ে বিচাৰিছোঁ। আৰু কি ক'ম মই? এতিয়া আমাৰ এই অনুষ্ঠানটি সামৰণি মাৰিবলৈ হ'ল। এতিয়া আমি ৰাখিছোঁ। বাই, নমস্কাৰ, থেংক ইউ।